ধন্যবাদ জনাইছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকক আমাৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ বহুদিনৰ মূৰত আজি আকৌ দুদিন পিছত আমি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি যাই আছোঁ বজাৰ আৰু মন্দিৰলৈ। আমি যতীন আছে আমাৰ লগত। কি খবৰ দা? হাই না আমি এতিয়া যাম বজাৰত যাম মন্দিৰত যাম তাৰপিছত কিবা কি চাওঁ কি আপোনালোকে থাকক কিবা আপোনালোকে দেখা পাব। এতিয়া আমি যাই আছোঁ অলপ দেৰিকৈ আপোনালোকে এহঁতৰ গাড়ীত তেলেই নাথাকে গাইছ, কি হ'ব এহঁতৰ কাৰণে মূৰৰ সান্তাহান আনছি আনি পেলাই তেলেই নাথাকে। বজাৰলৈ আহিলোঁ আমি, অলপ শাক পাচলি খাব লাগে মানুহে, দেহাৰ কাৰণে ভাল। সেইকাৰণে আমি এতিয়া বজাৰত যাওঁ আজি। তাৰপিছত আগে ফাৰ্ষ্ট মন্দিৰত যাম, তাৰপিছত বজাৰত যাম। এতিয়া আমি যতীন দা কৰিব বজাৰ। তোমাৰ কিবা আছে নেকি বজাৰ? বজাৰ আছে। এয়া আমি মন্দিৰ আহি পালোঁ, শনি মন্দিৰ বিহদিয়াৰ ওচৰত। এয়া মন্দিৰ ফাইনেলি পূজা কৰি জাষ্ট ওলাই আহিলোঁ। এতিয়া আমি বজাৰলৈ যাই আছোঁ বৰ্তমান। কেনে অনুভৱ? মানে একদম গৰমি হে গৰমি এই গৰমি জুই চাই দাম বজাৰত কি কৰা তুমি? মই কাহিনীটো কিছু আমাৰ কি অঘটন হৈছে ৰাস্তাত সেইটো কৈছোঁ। তো গাইছ ঘৰত পুগে মুৰ্গী নাই থাকতে মান লৈ যাওঁ দিয়া আৰু তো গাইছ যিহেতু বহুত গৰম পৰিছে কুঁহিয়াৰৰ লছ এগিলাচ খাই লওঁ দে আৰু মানে শ্বপিং কৰিব আহিলোঁ। তাৰপিছত এতিয়া আমি কুঁহিয়াৰৰ ৰস খাম আমি অকণমান। এতিয়া মানুহে চাব পাৰে আমি ব্লগাৰ বুলি। তুমি ব্লগাৰ হয়? ইমান ডাঙৰ ব্লগাৰ নহয়। ফটা চটা একদম মানে বহুত ডাঙৰ হৈ আছে। একচুৱেলি আমি ডাঙৰ ব্লগাৰ নহয়। সৰু ব্লগাৰ। আমাৰ যাত্ৰাটো ক'বলৈ গ'লে প্ৰথমতে মন্দিৰলৈ গৈছিলোঁ আমি, শনিম মন্দিৰলৈ। পূজা চূজা কৰি মই যিখন বসন্তী তাতে আমি মানে কি পূজা চূজা কৰি দুটা ৰহুনক লগ পালোঁ, ডাঙৰ ৰহুন আৰু সৰু ৰহুন। দেখুৱাই দিয়া সিহঁতক ডাঙৰ ৰহুন আৰু সৰু ৰহুনটো সিফালে দেখুৱাই দিয়া। মজা মজা এই গৰমত খাব বুলি বিৰাট ভাল লাগে। কি কোৱা? ঘৰত কেনে লাগিছে কোৱা? খাই কেনে বুলি ক'ব, গৰমত এইটোৱে বেষ্ট আনে আমাৰ কাৰণে, এইটোৱে বেষ্ট। বেলেগ বাকী আমাক নালাগে। কি ক'বা আমি মানে এখন গাড়ী বেয়া হৈ পটককৈ কিক মাৰি থাকিব লাগে, সেইকাৰণে মানে 8 ঘণ্টামান কিক মাৰিব লাগে এখন। তো গাইছ আপোনালোকক কৈছিলোঁ যে সৰু ৰহুন আৰু ডাঙৰ ৰহুন এই দুজন চাই লওক আপোনালোকে। কি ক'বা তুমি? কেনে আজি গাড়ীখনে বেয়া জ্বালা দিছি পেলাই দেখোন। নেক্সট টাইম এখন গাড়ী আনা নহয় আৰু নমস্কাৰ আৰু নানো আজি মানে গৰমত 8 ঘণ্টামান কিক মাৰিছোঁ। ভাত চাত খাৱা এনেই বেছি গোটাই বসন্তীয়ান পেল থবি। এখন শিক মাৰি পাৰা যাম গলাঙৰ পৰা তলত দলম এতিয়া। এই গৰমত যদি কিক মাৰিব লগা হয়, এই গৰমত কিক মাৰিব লগা আছিল দেই। মানুহে গৰমত থাকিব আছে তাৰ পইচা আছে তাৰ উলো পইচা আছে তাত সি ওলোৱা বিচাৰ ফৰিং কৰ বগা অনুভৱ কেনে তোমাৰ কাৰণে? পানী খাব লাগিব, পানী অলপ খাব লাগিব। আমি এখন বসন্তীখন এখন দৌৰি দিম যাতে শিংমাৰী চকত নহয় দলাঙৰ ওপৰৰ পৰা দৌৰ দিম। এইটো আমাৰ গাঁৱৰ বগী। গাইছ আমি আকৌ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। মানে কি ক'ম গাইছ, বহুত গৰম। এই আৰু কিনো ক'ম আৰু মই মানে থাকিব নোৱাৰা হৈছোঁ আৰু গৰমত। এই এখন গাড়ী এখনে আমাক বহুত ঝকাৰিছে দোষ। ৰাতিপুৱাৰ পৰা আমি 1 ঘণ্টামান কিক মাৰিছোঁ, ঘৰত গৈ থকা ষ্টাৰ্ট হৈছে, আকৌ আহিছোঁ আধা ৰাস্তাত আকৌ অৱশ্যে তথাপি মানুহকেইটা ভৰ্তি হৈ গৈছে গাইছ বেয়া বুলি। কিন্তু আমাৰ কিন্তু ভাল ড্ৰাইভাৰ বঢ়িয়া লাহে লাহে থাকে। আমি আকৌ গাড়ী 30-40
তুই গাড়ি দিছি দেই কিন্তু কিছু দিছি তুই দিছি কিন্তু কিছু এই গাইছে এটাই বেয়া হৈছিলে আমাৰ গাড়ীখন এইটো চকত এৰে মানুহে কি ৰিয়েকশ্যন দিছে আমাক যেনে বাপই দে অলপ দেৰিকৈ লগ পাইছোঁ দে গাইছ আমি কি বজাৰ আনিছোঁ চাই লওঁ বাংলা চাংলা জ্বলা চলা আনিছোঁ দেই যাই কিনে এতিয়া খানা খাম আমি যেতিয়া নাই আহোঁতে পগলা দুটা হৈছিলে এইকেইটা গাড়ী লৈ পুৰা জ্বলাই এইকেইটাই গাড়ী তোকো ক'ৰবাত দেখাবা আহি চাই থ'ব অলপ পাগলা চিষ্টেমত গাড়ী চলাব চাকো গৈছে পাগলা গৈছে আৰু छोकरी गाइस छोकरी ऐसे गाइस এগুলা গাইস ভিডিওটো আজি শেষ কৰিলোঁ নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ বাই বাই